নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিলেজ ভইচলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদিহে বেয়া পায় তেতিয়াহ'লে কমেণ্ট বক্সত জনাওক কি বেয়া পাইছে, কি বেয়া পোৱা নাই। আজি মই দেখুৱাম আপোনালোকক আমাৰ গাঁৱতে থকা এখন চুম গছৰ বাগান। চুম বাগানখনৰ পৰা আমাৰ বহুতো মানুহ স্বাৱলম্বী হৈ আছে আৰু ইয়াতে মিনিমাম 5,000 পৰা 6,000 7,000 ভিতৰত গছ আছে। আহক আপোনালোকক দেখাওঁ কিনো হয় কি নহয়, কি আছে কি নাই। এইবিলাকে হৈছে গছ, এইফালে আছে ইমান, এইফালেও আছে। মাটি বেছি হ'ব, গছে গছ হৈছে মানে ইয়াতে বছৰি বছৰি কলম দি থাকে। গছটো বেছি চঢ়া হ'ব নোৱাৰাকৈ কাটি থাকে গছটো। আৰু ইয়াতে কৰ্মচাৰীও আছে, চৰকাৰী হয় এইবিলাক, চৰকাৰী কৰ্মচাৰী আছে, চাফা কৰা গছ কটা এইবিলাকৰ কৰ্মচাৰী আছে। এতিয়া বছৰি বছৰি মানুহে বহুত বাহিৰৰ পৰা আহে, মানুহ আপাৰ আছামৰ পৰা আহি ইয়াতে মানে পলু পালন কৰে। পলু পালন কৰি ইয়াতে ভাগ কৰি কিছুমানে হেৰি কৰি লয়, মানে বন্দবস্তি কৰি লয় আৰু ভাগ কৰি ইয়াতে ভিতৰতে তম্বু টানি এনেকৈ থাকে মানুহবিলাক আৰু চৰাই চিৰিকটি খেদি থাকে। এইটো অফিচটো হয়। অফিচটো আজি ভিতৰৰ ভাগ দেখাব নোৱাৰিম, মানে মানুহ নাই আজি, কিন্তু অফিচৰ ভিতৰত সূতা কটা মেচিন আছে। মানে এইবিলাক লেটা হয় পলুৰ, এই লেটাৰ পৰা সূতা কাটিবৰ কাৰণে মেচিন লাগে। মেচিন ইয়াতে ভিতৰত আছে আৰু অফিচটো আৰু গছ গছনি বহুত ইয়াতে থাকি ভাল লাগে। মানে পৰিৱেশৰ লগত থাকি যিসকল মানুহে ভাল পায় সেইবিলাক মানুহ ইয়াতে আহিলে মানে মিলি যাব পাৰিব পৰিৱেশৰ লগত। ইমানে ধুনীয়া ঠাই, ভাল লাগে। এইফালে ৰাস্তা আছে, সৰু সৰু ৰাস্তা, এইবিলাক সৰু সৰু ৰাস্তা আছে। এই গছৰ লাইনবিলাক দেখিলে আপোনালোকে ভাল পাব, ইমান মিহি মিহি লাইন। মানে এইফালে চালে আৰু সেইডাল দ্বিতীয়ডাল গছ দেখা নাপায়, ইমান সমান কৰি ৰুইছিলে মানে গছবিলাক। আৰু এইফালে সৰু সৰু ৰাস্তা আছে, একদম সেইফাললৈকে যাব পাৰি। আৰু ইয়াতে বিশেষকৈ মানে নিবনুৱাসকলে, যিবিলাকে ধৰক এই চাকৰি পোৱা নাই বা হেৰি পোৱা নাই, এইবিলাকে পলু পালন কৰি আজিকালি বহুত স্বাৱলম্বী হৈছে। আৰু এইবিলাক যিটো মুগা কাপোৰ বনোৱা হয়, এই মুগা কাপোৰৰ যিটো মেইন বস্তুটো, সেই বস্তুটো ইয়াতে উৎপন্ন হয়। মানে দেখাত বিচাৰ নিচিনা লাগে এই পকাবিলাক, কিন্তু এইবিলাক ইয়াতে গছত উঠাই দিয়ে। কণীটো তলত ফাটি যোৱাৰ পিছত গছত উঠাই দিয়ে, কোমল পাত খায়। তাৰপিছত মানে চিজনে সৰু হোৱাৰ যেতিয়া ডাঙৰ হ'ব, ডাঙৰ হ'লে আকৌ যিখিনি ধৰক জোখৰ পাত লাগে সেইটো নিজে নিজে খায়। আৰু ইয়াতে মানুহ ৰখি থাকে, তলতে ঘৰ বান্ধি ৰখি থাকে, খোৱা লোৱা ইয়াতে মজাই বেলেগ। তেতিয়া সেইখিনি সময়ত মানে 4-5জন মানুহ যেতিয়া থাকিব একেলগে আৰু নিজান ঠাই গছৰ তলত থাকি কেনেকুৱা ভাল লাগিব আপোনালোকে অনুভৱ কৰক, কেনেকুৱা হ'ব মানে। গতিকে নিবনুৱাসকলৰ বাবে এটা ভাল উৎপত্তিস্থল এইটো একচুৱেলি। আমিও বহুত পুহিছোঁ ঘৰত, আমাৰ মায়ে পুহিছিলে, আমি পাত বিচাৰি আনো। ইয়াতে ইয়াতে খানাও খায়, ইয়াতে খানা খোৱাও জেগা, ধুনীয়া জেগা। এতিয়া কোনো হাই কাজিয়া নাই, হুলি নাই, এতিয়া আৰামত খাই মানে পৰিৱেশৰ লগত মিলি থাকি গুচি যাব পাৰে। আৰু গধূলি টাইমত আৰু ভাল লাগে, মানে চৰাই চিৰিকটিবিলাক ইয়াতে পৰে, এতিয়া আৰু মজা। এতিয়া পানী হৈছে, বানপানীৰ কাৰণে ইয়াতে পানী উঠিছে অলপ অলপ, গছবিলাকত উঠা নাই, গছবিলাক ওখ আছে। কিন্তু ইয়াতে ড্ৰেইন আছে, সৰু সৰু ড্ৰেইন আছে, নলা আছে, সেই নলাবিলাকত পানী জম হৈ আছে। আৰু এইবিলাক পাতেই খায়। এতিয়া কোমল পাত নাই, এতিয়া এইটো অফ চিজন চলি আছে, সেইকাৰণে কোমল পাত অহা নাই। যেতিয়া বহাগ জেঠ মাহত
তেতিয়া বেছি ভাল হয়, মানে কোমল পাত আহে, তেতিয়া সৰু সৰু পোৱালিবিলাকে খাব পাৰে। আৰু যেতিয়া ডাঙৰ হৈ যাব মিনিমাম 40-45 দিন লাগে কলুটো একদম পকালৈকে, মানে পকা বুলি কয় এইটো, যিটো লাট বুলি কয়, লাটটো হোৱালৈকে 40-45 দিন লাগে। সেই 40-45 দিন মানুহ ইয়াতে থাকে, ইয়াতে খাই মানে মস্তি কৰি থাকে। আৰু এইফালেও আছে, এইফালেও এনেকুৱা ধুনীয়া ৰাস্তা আছে, ৰাস্তাতে যাব পাৰে। আৰু সেইফালেও গছ, এনেকুৱা গছ আছে, মানে গছবিলাক কলম দি থাকে, সেইকাৰণে ওখ নহয়। এইটো গছ কিন্তু বহুত ওখ হৈ যায়, মানে এই গছৰ ডাঙৰ হয়, মানে বেলেগ গছৰ নিচিনাকৈ ডাঙৰ হৈ যায় এইটো গছো। কিন্তু এতিয়া কলম দি থকাৰ কাৰণে এইটো জোখত আছে। মানে বছৰি বছৰি ইয়াৰ পৰা খৰি উৎপন্ন হয়, যথেষ্ট খৰি বিক্ৰী কৰে ইয়াতে, খৰিবিলাকৰ পৰাও বহুত পইচা পায়। আৰু এইবিলাক গছ থাকিলে মানে মানুহৰ লছ নাই, খৰিও পাই আছে, এইফালে আকৌ এইফালৰ পৰা টকাও পাই আছে। গতিকে আপোনালোকৰ ঘৰত যদি আছে তেতিয়াহ'লে এনেকুৱা বাগান বনাই ল'ব পাৰে। আপোনালোক মানে নিবনুৱা হোৱাৰ কোনো চান্স নাথাকে এইবিলাক বস্তু থাকিলে। গতিকে সকলোকে অনুৰোধ কৰিছোঁ, এইবিলাক কৰি থাকক, এনেই নাথাকিব। আৰু আমাৰ নিচিনা যুৱ প্ৰজন্মবিলাকেও এনেই থাকিব নালাগে, এইবিলাককে কৰি ধন উপাৰ্জন কৰিব পাৰি, বহুত প্ৰফিট বহুত আছে ইয়াত। গতিকে সকলোকে আহ্বান কৰিছোঁ, এনেকুৱা কৰক। ইমান ডাঙৰ নোৱাৰিলে সৰু কৰক, 10জোপা গছেৰে কৰক, 10জোপা নহ'লে 20জোপা কৰক। মানে প্ৰফিট আছেই, এইটো 100% প্ৰফিট আছে। আপোনালোকে যদি 10জোপা গছো ৰুৱে, মিনিমাম আপোনালোকে 1000 পলু পুহিব পাৰিব। 1000 পলু পুহিলে এটা লাটত আপোনালোকে 4 টকা, 5 টকা, 7 টকালৈকেও পায়, মানে মুগা পলু হ'লে। তো আপোনালোকে চিন্তা কৰি চাওক, এটা লাটত 7 টকা হ'লে আপোনালোকে 100টা লাটত 700 টকা এনেই আহি আছে। গতিকে ইয়াত কোনো হেৰি নাই, ভেজাল নাই, পাবই। ঠিক আছে বাৰু, যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আগলৈকে শ্বেয়াৰ কৰক আৰু লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকে লাইক কমেণ্ট কৰিলে আমিও উৎসাহিত হ'ম, আৰু এনেকুৱা নতুন নতুন ভিডিঅ'বিলাক লৈ আহিব, আমাৰো মন যাব, ভাল লাগিব।